নমস্কাৰ। ৰাতিপুৱা খুব সোনকালে সাৰ পালোঁ। উঠি আকাশখনৰ ফালে চালোঁ, বতৰটো গোমা। বৰষুণ আহিব নেকি? নাই, এতিয়াই নাহে। অন্ততঃ 2 ঘণ্টামান পিছত হয়তো আহিব। কোনো কথা নাই আৰু। লগে লগে ভিতৰত সোমাই পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ ID 3খন ডকুমেণ্ট পকেটত ভৰাই ল'লোঁ। লৈ খোজকাঢ়িবলৈ গুচি গ'লোঁ। 1 গুলিত 2 চিকাৰ। মৰ্ণিং ৱাকো কৰিম আৰু ঘূৰি আহোঁতে ভোটটো দি আহিম। আজি ভোটৰ দিন। এজন নাগৰিক হিচাপে মোৰ শ্ৰেষ্ঠ দায়িত্ব পালন কৰাৰ দিন আজি। নহয় জানো? আপোনালোকৰ ভোট ভালে ভালে হৈ গ'লনে? আমাৰ ইয়াতো বৰ সুন্দৰকৈ সুকলমে হৈ গ'ল। এই প্ৰথমতে যি অলপমান গণ্ডগোল এটা হৈছিল, গণ্ডগোলটো হোৱাৰ সময়ত মই উপস্থিত আছিলোঁ। মই খোজকাঢ়ি ঘূৰি আহিলোঁ। আহি আমাৰ যিটো ভোট কেন্দ্ৰ আছে সেইটো ফালে চাই দেখিলোঁ 2জন মানুহ ৰৈ আছে। আৰু অলপমান আগতে অহাহেঁতেন কিজানি মই প্ৰথম ভোটাৰ হ'লোহেঁতেন। কি গৌৰৱৰ কথা হ'লহেঁতেন। বাৰু হ'ব আৰু, যি পাইছোঁ 3 নম্বৰটো একো বেয়া নহয়। এইবুলি মই তেওঁলোক 2জনৰ পিছফালে থিয় হ'লোঁ। মোৰ এনেকুৱা লাগিল যে মোৰ সন্মুখত যে ৰৈ আছে মানুহ 2জন, তেওঁলোকে যেন সাধাৰণ মত বিনিময় কৰি থকা নাই। তেওঁলোকে কোনো পলিটিক্সৰ কথা পাতি থকা নাই, কোন জিকিব কোন হাৰিব। তেওঁলোকে যেন মানে তৰ্কাতৰ্কি কৰি আছে, অলপ ঠেলা ঠেলি কৰাৰ ধৰণৰ কৰিছে। মানে কি হ'ল, কেছটো কি হ'ল? মই আস্তিকে মোবাইলটো উলিয়াই মোবাইলটো চোৱাৰ চলেৰে তেওঁলোকৰ কথালৈ কাণ দি থাকিলোঁ। 2জনৰ মাজত তৰ্কাতৰ্কি। মানে কোন আগতে আহিছে, কোন পিছত আহিছে। এজনে কৈছে মই 1 নম্বৰ, ইজনে কৈছে মই 1 নম্বৰ, মই আপোনালোকে আগতে আহিছোঁ। মোৰ মানে হাঁহি উঠিল। আৰে ভোট দিব আহিছা, হ'ব আৰু, কোনোবা এজনে আগত হ'ব, কোনোবা এজন পিছত হ'ব। মই এজন 1 নম্বৰত ভোট দিয়াৰ ইচ্ছা কৰিছিলোঁ, কিন্তু মইতো নোৱাৰিলোঁ। কি ডাঙৰ কথা হ'ল? এইবুলি মই তেওঁলোকক ক'লোঁ যে হেৰি নহয়, আপোনালোকে এনেই মিছাতে কিয় কাজিয়া কৰাৰ নিচিনা কৰি আছে? ভোট কেন্দ্ৰ খোলাই নাই, খুলিব, তাৰপিছত পটককৈ গৈ ভোটটো দি আহিলেই হ'ল। কাৰোতো বেছি সময় নালাগে, যাব আৰু ভোটটো দিব, সেইটোৱে কাম, নহয় জানো? তেতিয়া এজনে স্কিম দিছে নহয়, আঁচনি। কি আঁচনি? এই আপুনি গম নাপায়, টিয়ে দিয়ে দিব। যিয়ে প্ৰথম ভোট দিয়ে তেওঁ টিয়ে দিয়ে পাব। ক'ত পালা? ফেচবুক খুলি নাছোঁ কিয়? ফেচবুকত দিছি। যি প্ৰথম ভোট দিব আজি সি টিয়ে দিয়ে পাব। হয় নেকি? কথাটো বেয়া নহয়, কিন্তু ভাল আঁচনি। মই বোলো হয় নেকি? এনেকৈ মই ঠিক আৱাজ এটা শুনিলোঁ, মানে দুৱাৰখন খুলিব যেন লাগিল দেই ভোট কেন্দ্ৰৰ। মই তেওঁলোকক ক'লোঁ হেৰি, মানে আপোনাৰ মতে আপুনি আগতে আহিছে? হয়, মই আগতে আহিছোঁ। আৰু আপোনাৰ মতে আপুনি আগতে আহিছে? কি কয়? মই একেবাৰে প্ৰথম আহি ইয়াত থিয় হৈছোঁ। ক'লে হ'ব নেকি? মই আহি ৰৈ আছোঁ, কোনো মানুহ নাই, পটককৈ মোৰ অলপ লাগিল কাৰণে গ'লোঁ, গৈ আহি পেলাই আকৌ থিয় হৈছোঁ। ক'লে হ'ব নেকি? আপুনি লগাটো আপোনাৰ কথা, সেইটো মই কি জানো? এইবিলাক আচ্ছা, ৰ'ব এটা কথা কওঁ। মোৰ মানে সেই বান্দৰে পিঠা ভগোৱা কাহিনীটোলৈ মনত পৰিল। এটা কথা কওঁ, আপোনালোক অকণমান দেৰি ইয়াত ৰওক, এই দুৱাৰখন খোলো হৈছে, মই গৈ পটকৈ সুধি আহিম ভিতৰৰ পলিং অফিচাৰক। তেতিয়া 2জনে মোৰ ফালে বেয়া নহয় কথাটো, মানে 2জনে অলপ মোৰ কথাটো শলাগা যেন লাগিল। এনেদৰে দুৱাৰখন খোল খাই মই ফুটুককৈ গৈ সোমাই গ'লোঁ। কেনে মজা! সোমাই যোৱাৰ লগে লগে যিজন পলিং অফিচাৰ বহি আছিল তেওঁ মোৰ ফালে, আপুনি এনেকৈ কিয় সোমাই আহিছে? আৰে মই কেনেকৈ হ'ব এইটো মোৰ পাৰ্চনেল কথা, আপুনি মোৰ পাৰ্চনেল কথাত কিয় হাত দিছে? মই ভোট দিব আহিছোঁ, আপুনি মোৰ ভোটটো লওক। নহয়, মানে এনেকৈ একেবাৰে হোৱা দোৱা খাই সোমাই আহিছে। হোৱা দোৱা মানে বাহিৰত কি গণ্ডগোল লাগিছে আপুনি গম পায়? কি হৈছে বাহিৰত? বাহিৰত কি হৈছে মানে আপোনাৰ বিৰাট ডাঙৰ কথা হৈছে। কিমান কষ্ট কৰি মই বাহিৰত এখন যুদ্ধ ৰখাই থৈ আহিছোঁ। এতিয়া আপোনালোকৰ কোনো টেনশ্যন নাই, মই চব ঠিক কৰি দি আহিছোঁ। আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড কি আনিছে? 3খন লাগিব নে যিকোনো এখন হ'লেই হ'ব? এখন হ'লেই হ'ব। মই তেওঁক কিবা এখন দিলোঁ, এখন চাই মোক সিফালে যাব ক'লে, গ'লোঁ। তেওঁ চাই পেলাই ক'লে এতিয়া সেই তেওঁৰ ওচৰত যাওক। তেওঁৰ ওচৰত গ'লোঁ, তেওঁ মোৰ আঙুলিত ধুনীয়াকৈ চিন এটা দিলে, সেই বক্সটোত গৈ ভোটটো দিয়ক। মই গ'লোঁ, মোৰ মহা অমূল্যৱান ভোটটো দিলোঁ, দি মোলৈ আহিলোঁ। আহি দেখোঁ সেই যে কাজিয়া কৰিছিল মোৰ আগত ৰৈ থকা 2জন, তেওঁলোকে মোৰ ফালে চাই আছে। মানে মই কি ক'ম তেওঁলোকক? মই এজন বিচাৰক হিচাপে তেওঁলোকক কিবা এটা ৰায় দিব লাগে। মই ক'লোঁ হেৰি, 2 নম্বৰ 3 নম্বৰ আপোনালোকে নিজৰ ভিতৰত ঠিক কৰি লওক, কাৰণ 1 নম্বৰজন ময়ে হ'লোঁ। কেনে? বান্দৰে পিঠা ভগোৱা কাহিনী। এইবুলি মই ভোট কেন্দ্ৰৰ পৰা ওলাই আহিলোঁ।
আহি থাকোঁতে মোৰ অলপ কিবা অনুশোচনা হ'ল যে কামটো ভাল নকৰিলোঁ নেকি। মানে মই ফূৰ্তিতে কৰিলোঁ যদিও মই এনেকুৱা এটা কাম কৰিব নালাগিছিল নেকি, মই মানুহজনক মানে ঠগিব নালাগিছিল নেকি। হঠাতে ৰৈ থকা গাড়ী এখনৰ আইনাত মই নিজৰ মুখখন দেখিলোঁ। দেখি মই চক খাই গ'লোঁ। হা, এইজন কোন? এইজন মই নহয়, এটা বান্দৰ। বান্দৰ? বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ এটা ভোট কেন্দ্ৰৰ প্ৰথম ভোটাৰজন যেন হৈ পৰিল এটা বান্দৰ।